হেল্ল' বন্ধুসকল, কেনে আছা? ভালে আছা? পুনৰ তোমালোকক পিয়ানোছ ব্লগ চেনেললৈ স্বাগতম জনাইছোঁ। এতিয়া তোমালোকক মই 5 নম্বৰ পাৰ্টৰ ভিডিঅ'টো দি গ'লোঁ। এতিয়া 6 নম্বৰ পাৰ্টৰ ভিডিঅ'টো দেখাম। কেনেকৈ বডি ক্ৰছটো কি ধৰণে কৰে তাক তোমালোকক মই দেখাম। প্ৰথমে মই ফ্ৰী হেণ্ড দেখাই ল'ম। এতিয়া তেনেহ'লে বোলা যাওঁ, আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই তোমালোকক বডি ক্ৰছটো কেনেকৈ কৰে তাক মই দেখাম। প্ৰথম মই তোমালোকক ফ্ৰী হেণ্ড দেখাম। ডাম্বেল মৰাটো মই নেদেখাওঁ। ডাম্বেল কিন্তু তোমালোকে 2 মাহৰ পিছতে মাৰিবা, মই কৈ আছোঁ। ফ্ৰী হেণ্ডটো তোমালোকে কিন্তু মাৰি যেতিয়া তোমালোকৰ 2 মাহ হ'ব তেতিয়াহে তোমালোকে ৱেট মাৰিবা। তাৰ আগত কিন্তু ৱেট নামাৰিবা। তেতিয়া মই তোমালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। এইটোৱে ধৰি লোৱা প্লেট হয় এযোৰ। প্লেটত মই তোমালোকক কেনেকৈ মাৰে, তোমালোকে এনেকৈ ধৰণে এডাল বাঁহ লৈ ল'বা। বাঁহডাল তোমালোকে মাৰিবা। তোমালোকে দেখিছা মই এই ধৰণে আছোঁ। ইয়াত মই বহিলোঁ, বেঞ্চত বহিছোঁ। বহি পিনি মই এইধৰণে লাহেকৈ তোমালোকে পৰি যাবা বেঞ্চত। যদি আগপিছত এনেকুৱা আগলৈ আহি এই দেখিলা মই বহিলোঁ। এই ডাম্বেল হয়। প্লেট এযোৰ মই লৈ আছোঁ। প্লেটযোৰ এতিয়া মই মাৰি দেখাইছোঁ তোমালোকক। এইটো তোমালোকৰ ফ্ৰী হেণ্ড। তোমালোকে কিন্তু এইটো কণ্টিনিউ তোমালোকে 2 মাহ কৰিবা দেই। 2 মাহ কৰাৰ পিছতে প্লেটৰ ৱেট দাঙিবা। এনেধৰণে আনিবা তললৈ, এইটো নিবা, এইটো আনিবা, এনেকৈ নিবা। এইধৰণে তোমালোকে পিন্ধিবা, এটা ক্ৰছ কৰিবা। মই দেখাইছোঁ আকৌ এবাৰ, চাউণ্ড দিবা। দেখিলা? এনেকৈ ভৰিকেইটা উঠাবা। এই ধৰণে তোমালোকে আহিব লাগিব। ডাম্বেল লৈ পিনি মই দেখাম পিছত। এইটো তোমালোকে বডি ক্ৰছ প্ৰথম এইটো হয়। প্ৰথম মই তোমালোকক দেখালোঁ। এইধৰণে তোমালোকে 3 বাৰ কৰিবা। এতিয়া মই তোমালোকক ডাম্বেল দেখাম। এই তোমালোকৰ ডাম্বেল দুটা মই লৈ আছোঁ। ফ্ৰী হেণ্ড ডাম্বেল দেখিছাই তোমালোকে। এটা ডাম্বেল কেনেকৈ মাৰে মই তোমালোকক দেখাইছোঁ। এনেকৈ আকৌ বেঞ্চত এনেকৈ বহিবা। বহি পিনি লাহেকৈ এনেকৈ পৰি যাবা। এই দেখিলা? এনেধৰণে ল'বা ডাম্বেলযোৰ। ডাম্বেলযোৰ এনেধৰণে ল'বা। এতিয়া মাৰিবা ডাম্বেল। এই দেখিলা কেনেকৈ নিছোঁ, হাত কেনেকৈ ৰাখিছোঁ, ক'ত ৰাখিছোঁ, কি পজিশ্যনত মোৰ আছে, এইটো তোমালোকে সম্পূৰ্ণ চাব লাগিব। এইটো বডি 2 নম্বৰ ক্ৰছ হয়। দেখিছা তোমালোকে? এনেধৰণে আকৌ এই ধৰণে উঠিবা। উঠি পিনি ডাম্বেলযোৰ ৰাখিবা। 1 মিনিট সময় ৰাখিবা। ৰাখি নেক্সট আকৌ তোমালোকে এইটো তোমালোকে 3 বাৰ কৰিবা। এতিয়া মই 3 নম্বৰ ক্ৰছটো দেখাইছোঁ তোমালোকক। 3 নম্বৰ ক্ৰছটো দেখাব বিচাৰিছোঁ। 3 নম্বৰ ক্ৰছটোত কেনেকৈ প্লেট মাৰে। এডাল বাঁহ হয়, ধৰি লোৱা তাত প্লেট আছে দুইফালে। তাত তোমালোকে আকৌ ঠিক এইটো পজিশ্যনত এনেকৈ আহিবা। আহি পিনি এনেকৈ বহিবা। বহি পিনি ইয়াতে ৱেটবিলাক ৰাখিবলৈ ৰাখিছোঁ। কেনেকৈ দেখিছা? মই এইখিনি ৱেট হয়, ধৰি লোৱা প্লেটৰ ৰাখি লৈছোঁ। এতিয়া মই বেঞ্চত পৰি যাম। এই দেখিছা? এইটো 3 নম্বৰ ক্ৰছ হয়। মই অলপ এইটো 3 নম্বৰ ক্ৰছ। এই দেখিলা? হাতৰ পজিশ্যন চোৱা। আঙুলি কেনি আছে, হাত যেনি আছে আঙুলিকেইটা মোৰ তেনিয়ে মই ৰাখিছোঁ। এই প্লেটৰ ৱেট আছে, ধৰি লোৱা। এইটো তোমালোকক ফ্ৰী হেণ্ড দেখাইছোঁ। এইটো এনেধৰণে ভৰিকেইটা ধুনীয়াকৈ পজিশ্যনত ৰাখিবলৈ বিচাৰিবা। এতিয়া মই ডাম্বেল মাৰিছোঁ, প্লেট দাঙিম এতিয়া। এই দেখিলা কেনেকৈ নিছোঁ মই হাত, ক'লৈকে নিছোঁ। আকৌ এনেধৰণে উঠাবা, লাহেকৈ উঠাবা, ইমানটোত পজিশ্যনলৈ আনিবা। আকৌ এনেকৈ নিবা। এইটো দেখিলা? এইটো এনেকৈ কৰিবা। কিন্তু মুখত চাউণ্ড দি থাকিব, নাকে যিটো মই চাউণ্ড দি আছোঁ। দেখিলা? এইটো তোমালোকে প্ৰায় 3 বাৰ কৰিব লাগিব। এইটো তোমালোকক মই দেখালোঁ। এতিয়া তোমালোকক মই 4 নম্বৰ ষ্টেপটো দেখাম। 4 নম্বৰ ষ্টেপটো কেনেকৈ কৰে। এনেকৈ কৰি বহি ল'বা। মই এতিয়া 4 নম্বৰ ষ্টেপটো দেখাম। মই বহিলোঁ। এইটো প্লেট হয়, আকৌ প্লেট আছে। এনেধৰণে ল'বা। প্লেটটো ইয়াতে এনেকৈ ৰাখিবা। মই এনেকৈ উঠাইছোঁ, দেখিছা? এইটো প্লেটটো এনেধৰণে ৰাখিবা। এইটো 4 নম্বৰ ষ্টেপ হয়। এইটোত চোৱা।
এইটো কম্প্ৰেছ হয় এনেকৈ তোমালোকে ৰাখিবা আকৌ 1 মিনিট সময় 2 মিনিট সময় ৰাখিবা তোমালোকে যিমান পাৰা মাৰিবা ফ্ৰী হেণ্ডটো মাৰিবা তাৰপিছত নেক্সট মই 4 নম্বৰ ষ্টেপ এটা মই 5 নম্বৰ ষ্টেপটো দেখাইছোঁ বেক পেজটো দেখাইছোঁ ঠিক মই বেক পেজটো মই বেক সাইডে দেখাইছোঁ তোমালোকৰ বেক পেজটো প্লেটটো এনেকৈ ৰাখিবা এইটো এনেকৈ নিবা এইটো বেক পেজ হয় এছাটো নিবা এইটো নিবা দেখি যা মই কেনেকৈ নিছোঁ হাতখন বেকলৈ এনেকৈ ঠেলিবা এইটো দেখিবা প্ৰত্যেকটো ক্ৰছ কিন্তু তোমালোকে 3 বাৰ কৰিব লাগিব এনেকৈ ৰাখি ল'ব লাগিব আকৌ কৰিব লাগিব 3 বাৰ মাৰিবা এইটো তোমালোকৰ 5 নম্বৰ ষ্টেপ হয় মই দেখালোঁ এতিয়া মই 6 নম্বৰ ষ্টেপটো দেখাম বডি ক্ৰছ হয় 6 নম্বৰ ষ্টেপটো মই দেখাম 6 নম্বৰ ষ্টেপটো মই তোমালোকক এতিয়া দেখাম নম্বৰ ষ্টেপটো মই দেখাম তোমালোকক এই বাদালে হয় ইয়াত ধৰি লোৱা ৱেট আছে বুলি ভাবিব লাগিব এই বাদাল মই লৈছোঁ ইয়াত ৱেট আছে বুলি ধৰিব লাগিব ইয়াত প্লেট লাগি আছে তোমালোকে ফ্ৰী হেণ্ড মাৰিব লাগিব এই ধৰণে এইটো পজিশ্যন দেখিছা পজিশ্যন দেখাবি দেই এই পজিশ্যন দেখিছা কেনেকৈ আছে মোৰ ভৰি ইয়াত এনেকৈ হাত দিবা এই ভৰি পজিশ্যন দেখিছা মোক কেনেকৈ আছে এইখিনি প্লেট হয় প্লেট আছে ইয়াত মই এতিয়া মাৰিম এইটো 6 নম্বৰ ষ্টেপ হয় চোৱা তোমালোকে দেখিছা মই কেনেকৈ নিছোঁ এইটো এনেকৈ ঠেলিবা এনেকৈ টানিবা এইটো এইডোখৰ উলিয়াবলৈ চেষ্টা কৰিবা ইয়াত দেখিছা এনেকৈ হিচাপ কৰি কিন্তু মাৰিবা মই হিচাপ কৰা নাই মই তোমালোকক এই দেখালোঁ এতিয়া মই হিচাপ কৰি দেখাইছোঁ চোৱা মই 5 বাৰ দেখাইছোঁ তোমালোকে মাৰিবা যিমান পাৰা নেক্সট আকৌ বাওঁ হাতে তোমালোকে ল'বা এইফালে এনেকৈ ল'বা ভৰি পজিশ্যনটো এনেকৈ কৰি ৰাখিবা এইখিনি ৱেট হয় সেইকাৰণে পুৰা পজিশ্যনত থাকিবা জোৰ দি পিনি থাকিবা ভৰি চৰিবোৰ এইটো দেখিছা নহয় মই 5 বাৰ মাৰি দেখালোঁ এইটো 5 নম্বৰ ষ্টেপ এতিয়া মই তোমালোকক 6 নম্বৰ ষ্টেপটো দেখাইছোঁ এইটো এইডাল বাই ইয়াতে আছে ধৰি লোৱা ইয়াত প্লেট লাগি আছে এনেধৰণে ধৰিবা মোৰ হাতখন বাওঁ হাতটো আগল দিছোঁ মোৰ হাত পিছল দিছোঁ এই দেখিছা পজিশ্যন চোৱা মোৰ ভৰি এইখিনি ডাম্বেল হয় ইয়াত এনেকৈ আছে ধৰি লোৱা প্লেটখিনি মই ইয়াৰ পৰা এনেকৈ উঠাই আনিম এতিয়া ধৰি লোৱা এইটো এই দেখিলা ন এনেকৈ কৰি দেখিলা কেনেকৈ দেখিছোঁ দেখিলা আকৌ হাতখন এনেকৈ চেঞ্জ কৰিবা ৰখি ল'বা 2 নম্বৰ বা প্লেট 3 ডাঙৰতে এইটো ষ্টেপ দেখালোঁ তোমালোকক ইয়াত বডি ক্ৰছৰ বৰ বেছি ষ্টেপ নহয় এতিয়া তোমালোকক মই ইয়াতে এইটো ফ্ৰী হেণ্ড ষ্টেপটো মই দেখাই গ'লোঁ বডিৰ এতিয়া তোমালোকক মই ডাম্বেল কেনেকৈ মাৰি বডি ক্ৰছৰ তাক মই দেখাম গতিকে লৈ 7 নম্বৰ পাৰ্টৰ ভিডিঅ'টোলৈ তোমালোকে এতিয়া যাব লাগিব 7 নম্বৰ পাৰ্টৰ ভিডিঅ'টোত আমি বডি ক্ৰছৰ ৱেট কেনেকৈ মাৰে তাক আমি সম্পূৰ্ণ দেখাম তেনেহ'লে আহি লওঁ